তো বন্ধুসকল স্বাগতম জনাইছোঁ আজি সমৰায়ণ ব্লগলৈ। আজি মানে আমি যাব লৈছোঁ বজাৰলৈ আৰু আপোনালোকক গোটেই টপিকবিলাক দেখুৱাই দিম। আপোনালোকে বাছ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক বঢ়িয়াকৈ। আৰু এইফালে বঢ়িয়াকৈ কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আৰু এইফালে গাড়ী চাবি লৈ ল'লোঁ লগত আৰু বঢ়িয়াকৈ গাড়ী চলাই যাৱাৰ কথা। আৰু গাড়ী লগত মোৰ মা যাব, এইফালে ভাইটি আছে কিন্তু ভাইটি নাযায়। আৰু এইফালে মা আৰু মই বঢ়িয়াকৈ আহি গ'লোঁ, গাড়ী চলাই আছোঁ গাইছ এনেকুৱাতে। আৰু গাড়ী চলাব জানোতে গাইছ নাচিবলৈ নাভাবিব। আৰু এইফালে বজাৰখনলৈ আহি পালোঁ, বজাৰত আহি পাই গাইছ অলপ চালোঁ কি কিনো গাইছ। আৰু এইফালে চোৱাৰ পিছত গাইছ বজাৰত দাম বহুত কম, মানে বজাৰত আহিলোঁ আৰু গাইছ এইগিলা কিবি লৈ ল'লোঁ বজাৰ। আৰু আপোনালোকক দেখাই দিম গোটেইখিনি চাই থাকক। আৰু আজি ভিডিঅ'টো বহুত ভাল হ'ব মই জানো গাইছ, আৰু আজি ভালকৈ অলপ বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো পুৰাকৈ চাই থাকক আৰু গাইছ এটা লাইক কৰি দিব। আৰু ভিডিঅ' যদি ক'ৰবাত নতুন ছাবস্ক্ৰাইবাৰ চাই আছে এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে গাইছ বজাৰ লৈ আহি পালোঁ ঘৰ। গাইছ মুচি বঢ়িয়াকৈ ধূলি চুলি হৈ গৈছে, ইয়াতে ধূলি চুলি বঢ়িয়াকৈ মুচি লওঁ গাইছ, মানে অলপ ধুইচুই লওঁ আৰু গাইছ। আৰু এনেকৈ ভিডিঅ'বিলাক বঢ়াই যাই থাকিম, আপোনালোকে বাছ অলপ ছাপোৰ্ট কৰি থাকিব। আৰু যদি ভিডিঅ' মোৰ বহুত লেট যাই আছে আপোনালোকে বেয়া নাপাব। আজিলৈ ভিডিঅ'টো এইখিনিতে, বাই বাই।